নালাগে। হেল্ল' গাইছ, আমি এতিয়া আহিছোঁ টুকুৰেশ্বৰী পূজা চাবৰ কাৰণে। এইপিনে চাওক, সেই 12টা বজাতে ইমান ভিৰ আজি শেষৰ দিন সেইপিনে। তো আমাৰ আয়ুষৰ আজি প্ৰথম দিন। এই যে পাপা এই দি ঐ নাচাই পুৰা গাড়ী চাত দিছোঁ আজি মানুহ বাপা। এই পূজা চোৱা মানুহ পাই গ'লো বা কি মানুহ ইমান। আজি পূজা শেষৰ দিন। এই দি আহিছে কেনেকুৱা লাগছে আজি পূজা চাব আহি কিনে। যাব লাগে আমি। এইবিলাক কুকুৰত মানুহ আছে, এইবিলাক দেখাই নাযায় মোবাইলত। ওলাইছোঁ, স্মাৰকখন পঢ়ি শুনাইছোঁ। শ্ৰী শ্ৰী মা টুকুৰেশ্বৰী মন্দিৰ পৰিচালনা সমিতি প্ৰতি মাননীয়। এতিয়া প্ৰৱেশ কৰিব নোৱাৰিব, অলি শেষ হোৱাৰ পিছতহে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব। গতিকে মই মন্দিৰৰ প্ৰৱেশ দ্বাৰত ভিৰ নকৰি ইমান ভিৰত। এই কিয় লাগে মোবাইলটোহে খুজি থকা না। ঐ ইমান মানুহ ভিৰত যাম। এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাওঁ উপসভাপতি মালকত জানে নাযায় ঐ মালকত জানে নাযায়। না মালকত যাম। কিছে নালাগে। আমি চাওঁ যাং আৰু ইমান গৰমত থকা নাযায়। কি মোবাইলহে লাগে। খৰচ ইমান গৰমত থাকিব নাযায়। আৰু আমি যাওঁ আৰু তামাম মানুহ আহি আছে আৰু গৰম লাগছে এটা যাম আৰু দোকানত সোমাব জগা নাই আজি। আইচক্ৰীম খাই নেকি? কিয় ক'ত আছে ৰে এইয়া খাং কিবা নেকি? কিবা খাই আহি আছে মানে আহা আৰু যোৱা বুলি হ'ল আমাৰ।
নাই যা 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 এতিয়াহে যা আমি এইপিনে 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 ঐ খবৰ নাই এতিয়া মানুহ ৰ'দ ভাগৰ লাগিল মানুহে চাইছিলোঁ তাতে বহি বহি কি বঢ়িয়া